আজিৰ প্ৰথম প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য মিনিমাম এজ টু কণ্টেষ্ট ফৰ লোকসভা। লোকসভাত মনোনয়ন দাখিলৰ বাবে ন্যূনতম বয়স কিমান হ'ব লাগিব? এ 25 years, বি 30 years, চি 35 years and ডি 38 years. Correct answer is option A 25 years. অৰ্থাৎ লোকসভাত মনোনয়ন দাখিলৰ বাবে ন্যূনতম বয়স হ'ব লাগিব 25 বছৰ। Question 2. What is the minimum age to contest for ৰাজ্যসভা? ৰাজ্যসভাত মনোনয়ন দাখিলৰ বাবে ন্যূনতম বয়স কিমান হ'ব লাগিব? A 25 years, B 30 years, C 35 years, D 40 years. Correct answer হ'ব অপশ্যন বি 30 years. গতিকে আমি গম পালোঁ লোকসভাৰ বাবে নিম্নতম বয়স হ'ব লাগিব 25 বছৰ আৰু ৰাজ্যসভাৰ বাবে নিম্নতম বয়স হ'ব লাগিব 30 বছৰ। Question 3. Where was first EVM machine used? ভাৰতৰ ভিতৰত প্ৰথমতে ক'ত EVM মেচিন ব্যৱহাৰ কৰা হৈছিল? অপশ্যন এ কেৰেলা, অপশ্যন বি ৰাজস্থান, অপশ্যন চি মধ্যপ্ৰদেশ, অপশ্যন ডি মহাৰাষ্ট্ৰ। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কেৰেলা। 1982 চনত কেৰেলাত পোনপ্ৰথমবাৰৰ বাবে EVM মেচিন ইউজ কৰা হৈছিল। Question 4. Who is the present chairman of ISRO? ইছৰোৰ বৰ্তমান সভাপতি কোন? এ ডক্টৰ কে শিৱান, বি বিক্ৰম সাৰাভাই, চি ডি কুমাৰ, ডি পি মালহোত্ৰা। কাৰেক্ট এনচাৰ ইজ অপশ্যন এ ডক্টৰ কে শিৱান। ডক্টৰ কে শিৱান হ'ল বৰ্তমান ইছৰোৰ চেয়াৰমেন। Question 5. Who is the founder of Facebook? এ মাৰ্ক জুকাৰবাৰ্গ, বি বিল গেটছ, চি মুকেশ আম্বানী, ডি ৰাকেশ জুনজুনৱালা। তলত দিয়াবিলাকৰ ভিতৰত কোনজন ফেচবুকৰ ফাউণ্ডাৰ হয়? অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল অপশ্যন এ মাৰ্ক জুকাৰবাৰ্গ। মাৰ্ক জুকাৰবাৰ্গ হ'ল ফেচবুকৰ প্ৰতিষ্ঠাতা। Question 6. What is the natural satellite of Earth? পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ কোনটো? এ মুন মানে চন্দ্ৰ, বি ডিমছ, চি ফবছ, ডি গেনিমিড। কাৰেক্ট এনচাৰ ইজ অপশ্যন এ মুন। চন্দ্ৰটো হ'ল পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ। Question 7. What was the shape of Ahom coins? আহোমসকলৰ মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল? এ ট্ৰায়েংগুলাৰ, বি চাৰ্কুলাৰ, চি অক্টাগনেল, ডি হেক্সাগনেল। কাৰেক্ট এনচাৰ ইজ অপশ্যন চি অক্টাগনেল। আহোমসকলৰ মুদ্ৰাৰ আকৃতি আঠকোণীয়া আছিল। Question 8. Who was the first আহোম বৰবৰুৱা? প্ৰথম আহোম বৰবৰা কোন আছিল? এ চুকাফা, বি মোমাই তামুলী, চি নৰনাৰায়ণ, ডি চুহুংমুং। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মোমাই তামুলী। মোমাই তামুলী বৰবৰুৱা আছিল আহোমসকলৰ প্ৰথম বৰবৰুৱা। Question 9. From where সত্যমেৱ জয়তে is taken? তলৰ কোনখন গ্ৰন্থৰ পৰা সত্যমেৱ জয়তে শব্দ দুটা লোৱা হৈছে? এ মহাভাৰত, বি ৰামায়ণ, চি মুণ্ডাকা উপনিষদ, ডি ভাগৱত গীতা। কাৰেক্ট এনচাৰ ইজ অপশ্যন চি মুণ্ডাকা উপনিষদ। মুণ্ডাকা উপনিষদৰ পৰা সত্যমেৱ জয়তে শব্দ দুটা লোৱা হৈছে। Question 10. Who is known as the missile man of India? তলত দিয়া ব্যক্তিবিলাকৰ ভিতৰত কোনজনক ভাৰতৰ মিছাইল মেন বুলি জনা যায়? এ ডক্টৰ এপিজে আব্দুল কালাম, বি নৰেন্দ্ৰ মোদী, চি ৰামনাথ কোবিন্দ, ডি চি.ভি. ৰমন। Correct answer will be option A, Dr. APJ Abdul Kalam. Dr. APJ Abdul Kalam is known as the missile man of
India. Question 11. Where is Matri Mandir located? A. Kamakya, Guwahati. B. Mumbai. C. Auroville, Tamil Nadu. D. Delhi. Correct answer is option C. Auroville, Tamil Nadu. Matri Mandir, Tamil Nadu অবস্থিত. Question 12. Fire temple is associated with. Fire temple তলৰ কোনবিধ ধৰ্মৰ লগত জড়িত? A. Hindu. B. Sikh. C. Zoroastrians. D. Jain. Correct answer is option C. Zoroastrians. Fire temple হল Zoroastrians সকলৰ temple. Question 13. Hornbill festival is celebrated in. Hornbill festival তলৰ কোনটো ৰাজ্যত পালন কৰা হয়? A. Bihar. B. Meghalaya. C. Mizoram. D. Nagaland. Correct answer is option D. Nagaland. Nagalandত Hornbill festival পালন কৰা হয়. Question 14. When did Delhi become the capital of India? কিমান চনত দিল্লী ভাৰতৰ ৰাজধানী হিচাপে পৰিগণিত হৈছে? A. 1911. B. 1971. C. 1921. D. 1942. Correct answer is option A. 1911. 1911 চনত দিল্লী ভাৰতৰ ৰাজধানী হিচাপে পৰিগণিত হৈছিল. Question 15. What is the chemical name of washing soda? কাপড় ধোয়া যেটা সোডা আছে এই কাপড় ধোয়া সোডার কেমিক্যাল নাম কি? A. সোডিয়াম. B. সোডিয়াম কার্বনেট. C. সোডিয়াম ক্লোরাইড. D. সোডিয়াম বাইকার্বনেট. কারেক্ট অ্যান্সার ইজ অপশন বি সোডিয়াম কার্বনেট. কাপড় ধোয়া সোডার কেমিক্যাল নেম হল সোডিয়াম কার্বনেট.